ব্লগটো আজি আধা বাটতে ষ্টাৰ্ট কৰিলোঁ। আৱাজটো ক্লিয়াৰ নাহিব পাৰে, বহুত মানুহ আছে। মই অলপ ফেয়াৰ আছে অলপ মানুহৰ মাজত, ভিৰৰ মাজত। কিন্তু আজি আহিছোঁ আমি ভতিজাক এডমিশ্যন কৰাবৰ কাৰণে। আজি মাঘ বিহু উৰুকাও হয়, তো চাই থাকক। জেৰক্স কৰি আনি সেই আগতে হ'ল স্কুলখন, সেইখনত এডমিশ্যন কৰাব আহিছোঁ বাই আৰু মই। বাই দোকানত আছে। এইখন হ'ল স্কুলৰ কেম্পাছ, স্কুলৰ বিল্ডিংটো। আৰু এটা হ'ল বাট, বেছি দেখাব নাপালোঁ, হ'লেও আমাৰ ইয়াৰে জেছাছ মেৰী স্কুল এখন। আৰু স্কুলখন বহুত পৰিপাটি একদম। আজিকালি ছিজনটো চাই একদম স্কুলৰ সন্মুখতে পূৰা হাত ধুবৰ কাৰণে জেগা আছে, বঢ়িয়া আছে। আৰু আগফালে এখন খেলাৰ কাৰণে ফুলনি আছে। বাকী তাতে গাই গম পালোঁ ইয়াৰ মেডিকেল চাৰ্টিফিকেট লাগে এডমিশ্যন কৰাবৰ কাৰণে। তো হস্পিটেলত আহিছোঁ, ভেটাঘাট ডক্টৰৰ পৰা মেডিকেল চাৰ্টিফিকেট আৰু ব্লাড টেষ্টৰ চাৰ্টিফিকেটখন লৈ এইবাৰ এডমিশ্যন কৰোঁ। তো আহি আৰু ভিডিঅ' কৰিব নলওঁ, ডাইৰেক্ট একদম ৰাতি, যিহেতু মাঘ বিহু আৰু যদি পিঠা নুফুকাং তাহলে কেনেকা হ'ব। তো আহি মই আৰু চিন্তি অলপ লাগি ভাগি দিছে, চবেই দিছে, চবৰখিনি দেখাব নাপালোঁ। মই আৰু চিন্তি ভুকাখিনি অলপ ভিডিঅ' কৰিলোঁ মনত কৰি, যিহেতু ব্লগটো বনাই আছিলোঁ। তো আমিতো এনেকেই বনাওঁ, আমি চাম গাহিন কওঁ। চব ঠাই বিশেষে বেলেগ বেলেগ কয়, আমি মানে চাম গাহিন কওঁ, মানে ঢেঁকীতো ভুকায়। বাকী আমাৰ এইখিনি ভুকা হ'ল। ৰাতি অলপ খানা খাইছোঁ, তাৰপিছত পিঠা বনাইছোঁ, সেইখিনিও দেখাম। এইটো আমাৰ ভাগিন আহিছে, ভাগিনে ভাত খাই আছে। নেক্সটত এইটো আবু, তাৰপিছত এইখিনি বাই, চচমিচ বাই। তো সিহঁতক ভাত চাত দি আমি এইবাৰ পিঠা ভাজি আছোঁ। তো মই অলপ শুকনা পিঠা বনাই আছোঁ, বৰা পিঠা নাৰিকলে দি। কিন্তু কিমান চাইজ হোৱা নাই, বেলেগৰবিলাক ইমান ভাল ভাল হয়, মোৰ কিয় বা এনেকুৱা হয় গম নাপাওঁ। ছেম প্ৰচেছটো ছেমেই কৰোঁ, বাট এইটো নহয়। তো ভালেই হৈছে, টেষ্ট খাবৰ কাৰণে হ'লেই হ'ল নেকি। তো ৰাতি আমি খানা খালোঁ, ভজৰখিনি অলপ তাতে জুইশালিতে আনি তাতে খাই আছোঁ। বেকগ্ৰাউণ্ডটো একদম মাইণ্ড নকৰিবি কায়, যিহেতু গাঁৱলীয়া মানুহ হয় না। তো ভিডিঅ'টা ইনকমপ্লিট হৈ থাকিল, তো সেইকাৰণে মই সিদিনাখন 11 তাৰিখৰ অলপ ক্লিপ আছে, সেইটো দি দিম। টেপি বুঢ়ী লাহে খাব। এই মিদু মিদু মডাৰ্ণ খুৰী, য়ং খুৰী। তো সিদিনাখনো অলপকৈ আমি সিদিনাখনে একচুৱেলি পূজাটো দিওঁ, মানে ভগৱানক অলপ প্ৰসাদ দিব লাগে বোলে, নতুন বছৰৰ নতুন পিঠা। তো সিদিনাখনেই দিছোঁ। তো সিদিনাখনে অলপ বনাইছিলোঁ তেলৰ পিঠা, পোৱা পিঠা। সিদিনাখনৰ পিঠাবিলাক ভাল হৈছে। তো সিদিনাই দুপৰীয়া মৰমী, মানে জিন্তিৰ ফ্ৰেণ্ড, তাই কেক লৈ আহিছিল। যিহেতু জিন্তিৰ সিদিনাখন বাৰ্থডে আছিল 11 জানুৱাৰী। তো আমি চবে মিলি সিদিনাখন দুপৰীয়া মানে চবে মিলি কৰিছোঁ। কেক এটা আনিছিল, সেইটো কাটিলোঁ,
তো বাকী আৰু ৰাতিৰে অলপ ক্লিপ আছে সেইখিনিও দি দিম তো আগলৈ চাই থাকিব তো এইখিনি হ'ল ৰাতি মই প্ৰণৱ আৰু মই মানে জিন্তিৰ ভাইটি আৰু মই বেলুন ফুলাই আছোঁ ছাৰপ্ৰাইজ দিম বুলি জিন্তি ভাবিছোঁ আৰু দিনতে সেইটো কেক কাটি গ'ল আৰু একো নাই বাট আমি ৰাতি অলপ প্ৰগ্ৰাম ৰাখিলোঁ এনেই আমি মানে তাহাৰ ভাইটিক মাতছোঁ মই বেলুন ফুলাই আছোঁ বাই আছে তিনিজনে যাম হেপী বাৰ্থডে উইচ কৰিম আৰু আহি যাম চাই থাকিব সাইকেল বান্ধো স্কুটি বান্ধি লৈ যাবি তিনটা করলে হ'ব দে কিমান আমারে বুঝবা নাকি আর কই দাদা যাবই খাইছে এবার হেই করলো প্রিপেয়ার করলো বাট নিয়ার কানে এনেকে নরম হয় না জানো এটা নরম দেখা খালে দেখাইছে রে মোগা দেখাবে কোন ওই এটা বার্থডে গেল খাইতি তাই তার হিংসা লাগছে হ্যালো রে লাগছে তোরা হরি আমি কত কষ্ট করে ফুলাইছি আমি কষ্টর আলু ইমান না এটা এই কি কয় কি দিনে তুমি দা কোনিদা ইমান দিনে মোৰ জন্মৰ আগত দূৰদৰ্শনত মানে জিন্তিৰ জন্মৰ আগৰ টিভিটা জিন্তি আজি 20 বছৰ হ'ল তাহলে এটা 20 বছৰৰ বেছি বয়স জিন্তি কৰি ডাঙা কোনিদা কোৱালি না জিন্তিৰ বাই যা আমি এত কষ্ট করে কি করে এলো না এই সেলফি থাকবে 1 2 হ্যাপি বার্থডে টিটু একদম সেরা পাটি নাই আজি দিনটো উপাস কৰিছে টিটু এই কাৰণে তাৰ স্বাস্থ্যটো অলপ শুকাইছে বেয়া নাপাব বাকি এটো বেলুনটো এনেকে ষ্টাইল কৰি দে